এই সময়ছোৱাতে কিবা এটা খাব মন যায় আৰু আজি দাই খুৰীহঁতৰ ঘৰত গৈছোঁ বগৰী খাবৰ কাৰণে। গছজোপা নিচেই সৰু, ইয়াতে ইমান লম্বা বগৰী লাগিছে। এই বগৰীবিধ খাই পিনে বিৰাট বেছি ভাল পাওঁ আৰু বেছি পকে, ইমান বেছি পকিলেও ভাল নালাগে, ইমানতে মোৰ কাৰণে যথেষ্ট হৈ যায়। আৰু সেইটো সৰিলে, সেইটো মোক দিয়া, সেইটো সৰিলে সেইটো খাবলৈ বিৰাট টেষ্টি হয়। এইফালে প্ৰিয়াই কেনেকুৱা পাইছে ক'ব আপোনালোকক দেই। এয়া হৈছে খুৰীয়ে আচাৰ থ'বৰ কাৰণে পামলখি বুটলি আছে। পামলখি লমালমে লাগি আছে গছজোপাত আৰু চব হৈ পিনে বেয়া হৈ যায়। ইয়ে চব ধ্বংস কৰিছে, এনি টাইম সৰিয়ে থাকে পামলখি।